দায়িত্ব কোনেও কাকো দিব নোৱাৰে। দায়িত্ব নিজে নিজে ল'ব লাগে। আপুনি যিমানেই দায়িত্ব ল'বা আপুনি সিমানেই মজবুত হ'বা। বিপদ আহিবই, সকলোৰে জীৱনলৈ বিপদ আহে। আপোনাৰ জীৱনলৈও আহিব, মোৰ জীৱনলৈও আহিব। বিপদ আহিব বুলি আমি যদি দায়িত্ব এৰাই চলোঁ, জীৱনত কোনোদিন আমি সফল হ'ব নোৱাৰোঁ। আপুনি যিমান ডাঙৰ কাম কৰাৰ কথা ভাবিব পাৰিবা, সিমানে ডাঙৰ কাম আপুনি এদিন নহয় এদিন কৰিব পাৰিবা। বন্ধুসকল, এইবোৰ মই কোৱা কথা নহয়, মহান ব্যক্তিসকলে কোৱা কথা, কিন্তু এইবোৰ কথা সত্য, আমি সদায় মনত ৰখা দৰকাৰ। আজি মই আপোনালোকক মোৰ কৰ্মজীৱনৰ তিতা মিঠা কিছু কথা আপোনালোকৰ আগত ক'ম। যেতিয়া মই ঘৰৰ পৰা বাহিৰলৈ বুলি ওলাই গৈ মিৰাকেল কোম্পানীত মাহত মাত্ৰ 600 টকা দৰমহাত কাম কৰিছিলোঁ, তেতিয়া আমি দুজন ল'ৰাই এটা সৰু ভুল কৰিছিলোঁ। আৰু সেই ভুলটোৰ কাৰণে আমাক সেই অনাৰজনে বা মালিকজনে আমাক বহুত বেয়াকৈ কৈছিল। সৰু ল'ৰা বুলি আমাক এক থাপৰ দিছিলোঁ। তেতিয়া মোৰ লগৰজনে বহুত কান্দিছিল আৰু কৈছিল, ঘৰত কি খাবলৈ ভাত নাই নেকি, যে ইয়াতে কাৰোবাৰ গালি শুনি বা মাৰ খাই যে কাম কৰিব লাগে। এই বুলি দ্বিতীয় দিনা সেই কামটো বাদ দি তেওঁ ঘৰলৈ গুচি গৈছিল। কিন্তু মই সেইটো কৰা নাছিলোঁ। কিয় জানেনে বন্ধুসকল? মই যেতিয়া ঘৰৰ পৰা বাহিৰলৈ গৈছিলোঁ, তেতিয়া যোৱাৰ সময়ত মোক গাঁৱৰ দাদা এজনে কৈছিল, মানে বাহিৰলৈ গৈ আছা যোৱা, কিন্তু তাত যেতিয়া তোমাক আনে বেয়াকৈ ক'ব বা মাৰিব বা গালি দিব, তেতিয়া তুমি নাভাবিবা যে ঘৰত খাবলৈ নাপায় ইয়াতে আহিছোঁ নেকি, বা আনৰ কথা শুনি কিয় কাম কৰিম, ঘৰত কি ভাত নাই নেকি। এই কথাষাৰ তুমি নাভাবিবা। তুমি ভাবিবা যে নিশ্চয় মই কিবা ভুল কৰিছোঁ, সেইবাবে মোক বেয়াকৈ কৈছে বা সেইবাবে মোক মাৰিছে। তেতিয়া তুমি সেই কামটো কৰিব পাৰিবা। আৰু এই সময়ত মোৰ এই কথাষাৰ মনত পৰিছিল, সেইবাবে মই ঘৰলৈ অহা নাছিলোঁ। যদিও মই ঘৰলৈ অহা নাছিলোঁ, কিন্তু মই তাৰ পৰাই অন্য কামৰ দিহা কৰিছিলোঁ। আৰু কিছুদিন পিছতে মই তাৰ পৰা গৈ মিঠাই ফেক্টৰীত কাম আৰম্ভ কৰিছিলোঁ। মোৰ এই ভিডিঅ'টো চাই থকা প্ৰত্যেকজন সন্মানীয় ব্যক্তিক মই এই কথাটো ক'ব খোজোঁ যে আপোনালোকে যিটো জানে বা আপোনালোকে যিখিনি জানে সেইখিনি আনক কওক বা আনক বুজাওক। আপোনালোকৰ এটা কথাই বা এটা পৰামৰ্শই হয়তো কাৰোবাৰ জীৱন সলনি কৰি দিব পাৰে। যিজনে মানে তেওঁ মানিব, যিজনে নামানে নাই, মানাজনৰ ভাল হ'ব, নামানাজনৰ বেয়া হ'ব। যদি মোক গাঁৱৰ সেই দাদাজনে এইখিনি কথা নক'লে হয়, আজি হয়তো মই এইখিনি আগুৱাই যাব নোৱাৰিলোঁ হয়। মই যদি মোৰ লগৰজনৰ দৰে তেনেকৈয়ে সেইটো ভুল কৰি ঘৰলৈ ঘূৰি আহিলোঁ হয়, আজি হয়তো মই এইখিনি আগুৱাই যাব নোৱাৰিলোঁ হয়। যেতিয়া মই মিঠাই ফেক্টৰীত কাম কৰিছিলোঁ, তেতিয়া মোক সেই মালিকজনে বা দাদাজনে মোক বহুত মৰম কৰিছিল। আৰু ময়ো নিজৰ বুলি তেওঁক যিমান পাৰি সিমান ভালকৈ কামটো কৰি দিয়াৰ বাবে চেষ্টা কৰিছিলোঁ। আৰু মই তেওঁৰ পৰাই শিকিছিলোঁ যে কৰ্মচাৰীক সদায় মৰম কৰিব লাগে। কৰ্মচাৰীক মৰম কৰিলে কৰ্মচাৰীয়ে সদায় ভাল কাম কৰে। আৰু আজি মোৰ ওচৰত থকা ধান মৰা মানুহখিনিয়ে হওক বা ট্ৰেক্টৰৰ ড্ৰাইভাৰজনে হওক বা JCBৰ অপাৰেটাৰজনকেই হওক, কেতিয়াও মই বেয়া নকৰোঁ। খোৱা লোৱা আমি একেলগে খাওঁ, দালি ভাত খালেও একেলগে খাওঁ, মাছ মাংস খালেও একেলগে খাওঁ। মোতকৈ এক পিচ তেওঁলোকক মাছ বা মাংস বেছিকৈহে দিম, কমকৈ নিদিওঁ। সিহঁতৰ যাতে মনত দুখ নহয় বা মই বেলেগকৈ খাইছোঁ বা সিহঁতক বেলেগকৈ দিছোঁ, কমকৈ দিছোঁ, এইটো যাতে মনত দুখ নহয়, সেইটো সদায় চেষ্টা কৰোঁ। আৰু পইচাৰ ক্ষেত্ৰত সদায় ক্লিয়াৰ। সিহঁতক যেতিয়াই পইচাৰ লাগে সেইটো অভাৱ হ'ব নিদিওঁ। যেতিয়াই পইচাৰ বিচাৰে সিহঁতক আমি পইচাটো পূৰা ক্লিয়াৰ কৰি দিওঁ। যেতিয়া আমাৰ কাম চেজ হয়, ঘৰত যাবলগীয়া হয়, তেতিয়া সদায় বা প্ৰত্যেকটো ছিজনতে কিবা এটা হ'লেও সিহঁতক মই বেছিকৈ দিওঁ, কমকৈ নিদিওঁ বা সিহঁতৰ পইচাটো ৰাখি নথওঁ। আৰু যিদিনাই সিহঁতে ভাল কাম কৰে, তেতিয়াই কিবা নহয় কিবা এটা 100 টকা হ'লেও সিহঁতক মই পকেট খৰচ হিচাপে দি দিওঁ। সিহঁতৰ মনটো ভাল লাগে আৰু কামটো বেছিকৈ কৰাৰ বাবে আগ্ৰহী হয়।
সিহঁতৰ খোৱা লোৱা থকা বা পইচাৰ পাতি কোনো অভাৱ নাই বা কোনো অসুবিধা নাপায়। সেইকাৰণে মোৰো কোনো ড্ৰাইভাৰৰ বা অপাৰেটৰৰ অভাৱ নাই। যেতিয়াই মই বিচাৰোঁ তেতিয়াই মই ড্ৰাইভাৰ পাই যাওঁ বা যিজনকে মাতোঁ সেইজনে আহিবলৈ মানে প্ৰস্তুত হয় বা আহে। যেতিয়া মই মিঠাই ফেক্টৰীৰ পৰা গৈ অৰুণাচলত চলি থকা L&T কোম্পানীৰ আণ্ডাৰত কাম কৰিছিলোঁ, তেতিয়া চন আছিল 2007। তাত গৈ মই এটা কথা অনুভৱ কৰিছিলোঁ যে ওখ চাপৰ ক্ষীণ শকত ক'লা বগা এইবোৰক লৈ কোনো কথা নাই, কোন কিমান শক্তিশালী এইবোৰক লৈ কোনো কথা নাই। ডিমাণ্ড কেৱল কামৰ ওপৰত, কোনে কি কাম কৰে সেই কামৰ ওপৰতহে কোম্পানীয়ে পইচা দিয়ে, কামৰ ওপৰতহে ডিমাণ্ড। এজন ডাঙৰ মানুহেও সৰু কাম কৰি আছে, এজন কম বয়সৰ সৰু ল'ৰা এজনেও বা ডাঙৰ কাম কৰি আছে, বেছি দৰমহা পোৱা কাম কৰি আছে। তেতিয়া মই নিজকে ভাবিলোঁ, মই কিয় এটা ভাল কাম শিকিব নোৱাৰোঁ। এই বুলি লোডাৰ অপাৰেটাৰ দাদা এজনৰ ওচৰত গৈ মই ক'লোঁ, দাদা মই এই কামটো শিকিব বিচাৰোঁ, আপুনি মোক শিকাবনে? তেওঁ ক'লে, ভাইটি তুমি যদি কামটো শিকিব বিচৰা ৰাতিপুৱা 3টা বজাত আহিব লাগিব। তেতিয়া পুহ মাহ অৰুণাচলত এনেই ঠাণ্ডা, পুহ মাহত আৰু ঠাণ্ডা। যেতিয়া মই ৰাতিপুৱা 3টা বজাত আহিবলগীয়া হ'ল, গোটেই ৰাতিটো মোৰ টোপনি নাহে, কিজানি 3 বাজি পাৰ হৈ যায়। প্ৰত্যেক ঘণ্টাৰ মূৰে মূৰে মই সাৰ পাওঁ। আৰু তেনেকৈ আহি মই 7-8 দিনমান আহি মই এই অপাৰেটাৰ কামটো শিকি গৈছিলোঁ। আৰু তাৰ 1-2 মাহমান পিছৰ পৰাই মই অপাৰেটাৰ হিচাপে তাতে মই কাম কৰিছিলোঁ। তেনেকৈ মই এজন অপাৰেটাৰ হৈছিলোঁ। 3000ৰ পৰা মোৰ দৰমহা তাতে 6000 হৈছিল। তাত কাম শেষ হোৱাত মই গৈছিলোঁ অন্ধ্ৰপ্ৰদেশলৈ HCCৰ আণ্ডাৰত, হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানীৰ আণ্ডাৰত। তাত গৈ মোৰ অলপ প্ৰব্লেম হ'ল। মেচিনটো একে কিন্তু মডেলটো বেলেগ। L&Tতকৈ তাত মেচিনটো অলপ ডাঙৰ আছিল। প্ৰথম 2 দিন মেচিনটো মই ভালকৈ এডজাষ্ট কৰিব পৰা নাছিলোঁ, সেইবাবে মোৰ কামটো শ্ল' হৈ আছিল। মোৰ কামটো শ্ল' হোৱাৰ বাবে এজন ইঞ্জিনিয়াৰে মোক নমাই দি এজন মোতকৈ ছিনিয়ৰ অপাৰেটাৰক আনি সেই কামটো কৰাইছিল। সেইদিনাখন মোৰ মনত বহুত দুখ লাগিছিল আৰু মোৰ মনত এটা জেদৰ উৎপত্তি হৈছিল, এটা মই জেদ বান্ধি লৈছিলোঁ। সেই দুখক জেদলৈ পৰিৱৰ্তন কৰি মই মাত্ৰ 6 মাহৰ ভিতৰতে 500জন ড্ৰাইভাৰ অপাৰেটাৰৰ ভিতৰত মই প্ৰথম পুৰস্কাৰ আনিছিলোঁ আৰু নাম্বাৰ 1 অপাৰেটাৰ হিচাপে মোক পুৰস্কাৰ দিছিল বম্বেৰ পৰা অহা এজন অফিচাৰে। সেইখিনি মই তাত কৰিছিলোঁ। এনেকুৱা হ'লগৈ পিছত কেৱল বাবুল মোতকৈ আৰু কোনেও তাত ফাৰ্ষ্ট অপাৰেটিং কৰিব পৰা নাছিল। যিমানেই ছিনিয়ৰ থাকক সকলোতকৈ মই ফাৰ্ষ্ট কৰি দেখুৱাইছিলোঁ আৰু সেইবাবে 500জন ড্ৰাইভাৰ অপাৰেটাৰৰ ভিতৰত মই প্ৰথম প্ৰাইজ পাইছিলোঁ। বন্ধুসকল, এই কথাখিনি মই কোনো সাজি বান্ধি কোৱা নাই, মই সত্য কথা কৈছোঁ। আপোনালোকে মিছা কোৱা বুলি নাভাবিবা, কথাখিনি মই সত্য কৈছোঁ, মোৰ অন্তৰৰ পৰা সঁচা কথা আপোনালোকক মই কৈছোঁ। অন্ধ্ৰপ্ৰদেশৰ পৰা মই গৈছিলোঁ ট্ৰেন্সফাৰ হৈ মেংগলোৰলৈ। তাত গৈ মোৰ প্ৰব্লেম হ'ল কি, মোৰ বেক পেইন আৰম্ভ হ'ল। মই বহুত সময় 6 ঘণ্টা 7 ঘণ্টা সময় বহি কাম কৰিবলগীয়া হোৱাৰ বাবে মোৰ বেক পেইন আৰম্ভ হৈছিল। তাতে মই মণিপাল হস্পিটেলত চিকিৎসা কৰাইছিলোঁ আৰু এই বেক পেইনটো তেতিয়া মই ভাল নোপোৱাৰ বাবে মেংগলোৰৰ পৰা মই ঘৰলৈ ঘূৰি আহিছিলোঁ আৰু ঘৰত আহি মই ব্যৱসায় আৰম্ভ কৰিছিলোঁ। সেনেকৈয়ে মই গৈ ব্যৱসায়ত জড়িত হৈ পৰিছিলোঁ। যেতিয়া মই মেংগলোৰৰ পৰা আহি ঘৰতে ব্যৱসায় আৰম্ভ কৰিছিলোঁ, তেতিয়া মই ব্যৱসায়ৰ বিষয়ে একোৱে জনা নাছিলোঁ, কাৰণ এই বিষয়ত মোৰ কোনো অভিজ্ঞতা নাছিল। আৰু 2 নম্বৰ, মোৰ হাতত বহুত পইচা নাছিল। পইচা নথকাৰ কাৰণ হ'ল মই ঘৰলৈ অহাৰ কোনো প্লেনিং নাছিল। আৰু মই মেংগলোৰত থাকোঁতে মোৰ এজনী ভণ্টিক বিয়া দিছিলোঁ আৰু মই অকণমান মাটি কিনিছিলোঁ। যিখিনি মোৰ পইচা আছিল মই তেনেকৈ খৰচ কৰি দিছিলোঁ। হঠাৎ আহিবলগীয়া হোৱাৰ বাবে মোৰ অকণমান প্ৰব্লেম হৈছিল। মাত্ৰ 20,000 টকাৰে মই গেলামালৰ দোকান আৰম্ভ কৰিছিলোঁ আৰু প্ৰথম দিনা মোৰ দোকানৰ বিক্ৰী হৈছিল মাত্ৰ 600 টকা,
দ্বিতীয় দিনা বিক্ৰী হৈছিল মাত্ৰ 700 টকা। আৰু কথা এটা, মোৰ দোকানখন টাউনত নহয়, গাঁৱতে হয়। মোৰ দোকানৰ পৰা টাউনলৈ 3 কিলোমিটাৰ দূৰত্ব। দোকান আৰম্ভ কৰিছিলোঁ মই 2013 চনৰ 1 মাঘত। ৰাতিপুৱা মই 7টাত দোকান খোলোঁ আৰু ৰাতি 9টাত বন্ধ কৰোঁ। বিয়া খাবলৈ গৈ, কাজ খাবলৈ গৈ, বাৰ্থডে খাবলৈ গৈ বা ক'ৰবাত ফুৰিবলৈ গৈ মই দোকান বন্ধ কৰা নাছিলোঁ। যিমান পাৰি মই সিমান চেষ্টা কৰিছিলোঁ দোকানৰ বিক্ৰীটো বঢ়াবলৈ বা দোকানখন ভাল কৰিবলৈ। কিন্তু সম্পূৰ্ণ 1 বছৰ গুচি গৈছিল। মই 2000 বা 3000তকৈ মই বেছি বিক্ৰী কৰিব পৰা নাছিলোঁ। বন্ধুসকল, মই যে হতাশ হোৱা নাছিলোঁ তেনেকুৱা নহয়, ময়ো হতাশ হৈছিলোঁ। কিন্তু মই হাৰ মানিব বিচৰা নাছিলোঁ। তাৰপিছত মই শিকাৰ চেষ্টা কৰিলোঁ, কেনেকৈ কাষ্টমাৰক বস্তুবোৰ চেল কৰা যায় বা কি কৰিলে মোৰ দোকানলৈ কাষ্টমাৰ বেছিকৈ আহিব বা মোৰ দোকানৰ বিক্ৰীটো বাঢ়িব। মই কি কৰিছিলোঁ, ডেইলি 50 টকাকৈ জমা কৰি গৈছিলোঁ। 1 বছৰ পিছত মই 18,000তকৈ কিবা অলপ পইচা বেছিকৈ পাইছিলোঁ। সেইখিনি সম্পূৰ্ণ পইচা মই বেলেগ কামত নলগাই আকৌ দোকানতে লগাই দিছিলোঁ। দ্বিতীয় বছৰ মই ডেইলি 100কৈ জমা কৰি গৈছিলোঁ। দ্বিতীয় বছৰ মই যি 36,000তকৈ কিবা অলপ বেছিকৈ পাইছিলোঁ, সেই পইচাটো মই বেলেগ কামত নলগাই আকৌ দোকানতে লগাই দিছিলোঁ। দিয়াৰ ফলত মোৰ দোকানৰ যিটো মূলধন, সেই মূলধনটো মোৰ বেছি হৈছিল আৰু মই মালবোৰো অলপ বেছিকৈ উঠাব পাৰিছিলোঁ বা আনিব পাৰিছিলোঁ। তৃতীয় বছৰ মই ডেইলি 200কৈ জমা কৰি গৈছিলোঁ আৰু তৃতীয় বছৰৰ সম্পূৰ্ণ পইচাটো আৰু অকণমান ধাৰ লৈ মই মোৰ দোকানখন ভালকৈ বনাইছিলোঁ। কাৰণ মই বুজি পাইছিলোঁ দোকানত কাষ্টমাৰ বঢ়াবলৈ হ'লে দোকানখনো দেখাত ভাল হ'ব লাগিব। তাৰ পাছত কেনেকৈ মই কম দামত অধিক মাল বিক্ৰী কৰিব পাৰি সেইটো মই চেষ্টা কৰিলোঁ। সিও ভাল মাল, বেয়া মাল যে মই কম দামত দিওঁ সেইটো নহয়, ভাল মাল মই কম দামত দিয়াৰ বাবে চেষ্টা কৰিলোঁ। বজাৰত যদি আলুৰ কিলো 13 টকা, মই দিওঁ 10 টকাত। বজাৰত যদি পিঁয়াজৰ কিলো 25 টকা, মই দিওঁ 22 টকাত। বেলেগতকৈ অকণমান বেলেগকৈ কৰাৰ বাবে মই এখন বৰ্ড কিনি আনিলোঁ। সেই বৰ্ডখনত মই ডাঙৰ ডাঙৰ আখৰেৰে লিখি দিলোঁ যে ইয়াত আলুৰ কিলো 10 টকা। মোৰ দোকানৰ আগেৰে যোৱা প্ৰত্যেকজন মানুহে মোৰ সেই বৰ্ডখন চাই যায় যে ইয়াত আলুৰ কিলো 10 টকা আৰু বজাৰত গৈ দেখে আলুৰ কিলো 13 টকা। বজাৰত বজাৰ নকৰি বজাৰৰ পৰা ঘূৰি আহি মোৰ দোকানত আলু, পিঁয়াজ, চেনি, চাহপাত যি যি লাগে এই সকলোবোৰ লৈ ঘৰলৈ যায় আৰু ঘৰত গৈ 2জন বা 3জন মানুহ হ'লেও কয় যে অমুকখন দোকানৰ পৰা মই আজি বজাৰ কৰিলোঁ, বজাৰতকৈও তাত দাম কম বা আলুৰ দাম কম বা পিঁয়াজৰ দাম কম। এনেকৈ লাহে লাহে মোৰ দোকানৰ এডভাৰটাইজটো হৈ গ'ল আৰু মোৰ দোকানত নতুন নতুন কাষ্টমাৰবোৰ বাঢ়িবলৈ ধৰিলে আৰু লাহে লাহে মোৰ 10 কেজি বা 5 কেজি বিক্ৰী হোৱা আলু বিক্ৰী হোৱা দোকানখনত এদিন মই এদিনত 1 বেগ বা কোনোবা দিনা 2 বেগ বা কোনোবা দিনা 3 বেগলৈ মই আলু বিক্ৰী কৰা আৰম্ভ কৰি দিলোঁ বা মই আলু বিক্ৰী হোৱা হ'ল। এনেকৈয়ে গৈ গৈ মোৰ দোকানৰ কাষ্টমাৰো বাঢ়িল আৰু মোৰ দোকানৰ বিক্ৰীও বাঢ়িল। আজি মোৰ দোকানখনক প্ৰায় মানুহে চিনি পায়। বন্ধুসকল, কম দামত আমি অধিক মাল বিক্ৰী কৰি কেনেকৈ আমি লাভৱান হ'ব পাৰোঁ সেইটো মই আপোনালোকক অকণমান বুজাই দিছোঁ। মই যেতিয়া 3 টকা লাভ কৰি আলু বিক্ৰী কৰিছিলোঁ তেতিয়া মোৰ আলু বিক্ৰী হৈছিল দিনত 10 কেজি আৰু মোৰ লাভ হৈছিল 30 টকা। মই 1 টকা লাভ কৰি যেতিয়া মই আলু বিক্ৰী কৰা আৰম্ভ কৰিলোঁ তেতিয়া মোৰ আলু বিক্ৰী হয় 1 বেগ বা 2 বেগ। ধৰি ল'লোঁ মোৰ 1 বেগেই আলু বিক্ৰী হ'ল, 1 বেগত মোৰ লাভ হ'ল 50 টকা। মোৰ যেতিয়া আলু বিক্ৰীটো বাঢ়ি গ'ল তেতিয়া মই হ'লচেলাৰৰ পৰা আলুটো বেছিকৈ উঠাবলগীয়া হ'ল। মই যেতিয়া আলুটো হ'লচেলাৰৰ পৰা বেছিকৈ উঠাম তেতিয়া হ'লচেলাৰেও মোক বেলেগতকৈ বেগত 20 টকাকৈ হ'লেও কম ধৰে। হ'লচেলাৰৰ পৰা মোৰ লাভ হ'ল 20 টকা আৰু কাষ্টমাৰৰ পৰা মোৰ লাভ হ'ল 50 টকা। দিনত মই আলু বেছি পালোঁ 70 টকা। আৰু ঠিক এনেকুৱাকৈ এইটো ফৰ্মুলাৰে
আমি কম দামত অধিক মাল বিক্ৰী কৰি অধিক লাভৱান হ'ব পাৰোঁ। এইবোৰ কথা আমাক স্কুলত শিকোৱা নহয় আৰু আমিও শিকিবলৈ চেষ্টা নকৰোঁ। সেইবাবে আমি বহুতে ব্যৱসায়ত সফল হ'ব নোৱাৰোঁ। আমি সদায় নিজৰ লাভৰটো চিন্তা কৰোঁ, আমি কাষ্টমাৰৰ লাভৰটো চিন্তা নকৰোঁ। যিদিনাখন আমি কাষ্টমাৰৰ লাভৰটো চিন্তা কৰিম, সেইদিনাখনে আমি ব্যৱসায়ত সফল হ'ব পাৰিম। কাষ্টমাৰক বস্তু বিক্ৰী কৰাটো এটা কলা। এইবোৰ কথা আমাক স্কুলত শিকোৱা নাযায়। কোনজন মানুহক কি বস্তু বিক্ৰী কৰিব লাগিব, কেনেকৈ ক'লে মানুহজনে মোৰ পৰা সেই বস্তুটো কিনিব, সেইটো আমি জানিব লাগিব। ধৰি ল'লোঁ মোক এজন মানুহে ক'লে, ভাইটি চেনি 1 কিলো দিয়া। মই চেনি 1 কিলো দি দিলোঁ। মই সুধিলোঁ, দাদা আৰু কিবা লাগিব নেকি? মোক ক'লে, নাই নালাগে ভাইটি। মই যদি সেই মানুহজনক কওঁ, দাদা ভাল ফেয়াৰ লাভলী আহিছে, আপুনি এটা লৈ যাওক, মানুহজনে কোনো কাৰণতে নলয়। মই যদি সেই মানুহজনক কওঁ, দাদা মোৰ ওচৰত বঢ়িয়া চাহপাত আছে, আপুনি অকণমান লৈ যাওক, মই গেৰাণ্টি দি ক'লোঁ আপুনি চাহ খাই ভাল পাব। আপোনাৰ পৰা মই বেলেগতকৈ 2 টকা কম ৰাখিম, আপুনি লৈ যাওকচোন, এবাৰ খাই চাওক, তাৰপিছত মোক ক'ব। যদি চাহপাতটো বেয়া পায়, চাহপাতখিনি আপুনি ঘূৰাই লৈ আহিব, মই ৰাখি দিম। যদি মই কাষ্টমাৰজনক এনেকৈ বুজাই কওঁ, 90% গেৰাণ্টি কাষ্টমাৰজনে কমকৈ হ'লেও মোৰ পৰা চাহপাত লৈ যাব। আৰু মোৰ পৰা নিয়া চাহপাতৰ চাহ খাই যদি তেওঁ এবাৰ ভাল পায়, দ্বিতীয়বাৰ আৰু তেওঁ বেলেগ দোকানৰ পৰা চাহপাত নলয়, মোৰ পৰাই ল'ব আৰু মোৰো এজন কাষ্টমাৰ বাঢ়ি যাব। আৰু তাৰপিছত চাহপাত দিয়াৰ পিছত তেওঁক মই বিস্কুট বিক্ৰী কৰিব পাৰোঁ। চাহৰ লগত খাবলৈ তেওঁক মই বিস্কুট দেখুৱাব পাৰোঁ। দাদা চাওক, মোৰ ওচৰত এয়া ভেৰাইটিজ বিস্কুট আছে, আপুনি ইয়াৰে 1 পেকেট লৈ যাওকচোন, মই নিজেও খাইছোঁ, আপুনি খাই ভাল পাব। যদি বিস্কুটটো ভাল নহ'ল হয়, মই আপোনাক নেদেখুৱালোঁ হয়, আপুনি 1 পেকেট লৈ যাওক, চাহ খাই নিশ্চয় ভাল পাব। এনেকুৱাকৈ কোৱাৰ পিছত হয়তো আপোনাৰ পৰা বা মোৰ পৰা মানুহজনে বিস্কুটো 1 পেকেট লৈ যাব। আৰু ঠিক এনেকুৱাকৈ আমি বস্তুবোৰ বিক্ৰী কৰিব পাৰোঁ আৰু আমাৰ দোকানৰো বিক্ৰী বঢ়াব পাৰোঁ। ফেচবুকত চাই থকা প্ৰত্যেকজন সন্মানীয় ব্যক্তিকে মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, বাবুল অসম নামৰ ইউটিউব চেনেলটো আপোনালোকে এবাৰ চাব, তাত আৰু এনেকুৱা বহুতো ভিডিঅ' মোৰ দিয়াই আছে। বন্ধুসকল, ট্ৰেক্টৰ আৰু JCBৰ কথা মই এই ভিডিঅ'টোত নকওঁ, অন্য এটা ভিডিঅ'ত মই সেইখিনিও ক'ম। যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেনেহ'লে এটা লাইক কৰি দিব। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।